এইকেইদিন আচলতে ফটো এখন দিয়া বা ভিডিঅ' এটা দিবলৈ মানসিকভাৱে প্ৰস্তুত নাছিলোঁ। মোবাইলটো চাওঁ, কিন্তু মানে দিবলৈ সাহস নহয়, আচলতে মনটোৱে কেতিয়াও নামানে দিবলৈ। ইমান এটা বেয়া দিন পাৰ হৈ গ'ল, এতিয়াও সহজ হ'বই পৰা নাই আচলতে। মোৰ বুলিয়ে নহয়, আচলতে সকলোৰে চাগে একেই অৱস্থা হৈছে। কিন্তু তথাপিতো আমাৰ পূজাভাগ যিহেতু বছৰটোৰ মূৰত আহে, আমাৰ পূজাভাগটো আমি কৰিবই লাগিব। আজি বেলবোধন হ'ব। এতিয়া আমি পূজালৈ আহিলোঁ। পূজাভাগ এই পূজাভাগ মানে মই বিয়া হোৱাৰ পাছৰ পৰা এই পূজাভাগলৈ প্ৰায় আহোঁৱেই, একো অসুবিধা নহ'লে। মানে ইয়াতে যিজন খুৰাই পূজাভাগ কৰে, খুৰাজন আমাৰ ঘৰতো কিবা কিবি কৰ্ম হ'লে মানে খুৰাজনে আহে। আৰু সেই খুৰাজন থকাৰ কাৰণে এটা কাৰণে সুবিধাও হয় মোৰ, কিবা উৎসৰ্গা কৰিব থাকিলে বা নিয়মখিনি কৰিব থাকিলে খুৰাই ধুনীয়াকৈ কৰি দিয়ে। আৰু সেইটো কাৰণে মোৰ মনটোও ভাল লাগে, মানে প্ৰতি বছৰেই পূজাভাগলৈ আহোঁ। আজি এই খুৰাক বেলবোধন আজি এতিয়া আৰম্ভ হ'ব, আমি আহি পালোঁহি। তাৰপিছতে খুৰাই মই সদায় মানে মাক নতুন বস্ত্ৰ এখন দিওঁ আৰু খুৰাই উৎসৰ্গা কৰি দিয়ে। আজি আহি পেলাই দিলোঁহি। মানুহ তেতিয়ালৈকে হোৱা নাছিলে। এইবাৰ এনেও মানুহৰ ভিৰটোও কম বাৰু। ভিৰ মানে গাড়ীৰ ভিৰটো আছে, কিন্তু মণ্ডপত তেনেকৈ ভিৰ নাই বাৰু। প্ৰতিখন মণ্ডপতে নিয়ম অনুযায়ী যিখিনি কৰিব লাগে সেইখিনিয়ে কৰিছে আচলতে। অহাকালি সপ্তমী পূজা অফিচ থাকিব, ঘৰত দিনত নাথাকে কাৰণে বোলো এতিয়াই সেৱা কৰি আহোঁ মাৰ ওচৰত। সকলোৰে দিনবিলাক ভালে যাওক, দুৰ্গা মায়ে সকলোৰে কৃপা কৰক, তাৰে কামনা কৰিছোঁ। আৰু খাবা নেকি? তোমাক সুধিছো মই। খাম বুলি কোৱা। খাবা নেকি? দুৰ্গা পূজা নমো গণপতি পাপা কৈ দিয়া। তাৰপিছত বেলুনকেইটা দেখি পেলাই মানে তাই উৎপাত লগাইছে। 2টা বেলুন কিনি দিলোঁ, কি ফূৰ্তি পাইছে মানে বেলুনকেইটা লৈ পেলাই। এইবিলাক বেছি দিন নাযায়, কাইলৈ মানে চাগে ফুটিবই। এই লাঠিকেইডাল সেয়াহে দেখিছে ন, লাঠিকেইডাল আনি পেলাই ফুটিলেই ঘৰত। এই লাইটিংবিলাক ইমান ধুনীয়াকৈ কৰিছে নহয়, বৰ ভাল লাগিছে দেখি পেলাই। কিন্তু প্ৰতিখন মণ্ডপৰ ফ্ৰণ্টত যেতিয়া জুবিনদাৰ ফটোখন দেখিছোঁ নহয়, কেনেকুৱা লাগিছে মানে। এওঁতো আচলতে যাবলৈই মন কৰা নাই, সঁচা কথা ক'বলৈ গ'লে। এওঁ সেইদিনাখনৰ পৰাই কৈ আছে মই কেতিয়াও পূজালৈ মানে নোৱাৰিম যাব, মানে তথাপিতো নিয়মৰ কামখিনি কৰিব লাগিব কাৰণে যোৱা হৈছে আচলতে।